Hey guys, আজি আমি আছো জোনবিল মেলা। এতিয়ালৈকে কিতাপতে শুনা পাই আছিলোঁ জোনবিল মেলা আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ চকুৰ আগত জোনবিল মেলা কিমান ডাঙৰ কিমান বিশাল মেলা এইটো আপোনালোককো দেখুৱাম চাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বহুত মজা একদম বহুত ডাঙৰ মানে শেষ কৰিব নোৱাৰা মেলা হয় জোনবিল মেলা কিতাপে পত্ৰ পাইছেই চাগে আপোনালোকে জোনবিল মেলাৰ বিষয়ে ফাৰ্ষ্ট টাইম দেখা পাব চাই ল'ব পাৰি যে কিমান ডাঙৰ এলেকা আৰু বহুত আছে বহুত নানা ৰকমৰ বস্তুৰ দোকান সকলো দেখাম আপোনালোকক চাই থাকিব দেখাব পাৰে আপুনি বেছি লওঁতে ভাগৰি গৈছে দিশ কমাব পৰা নাই এইটো লগাই দিয়ক দিশ লগে লগে নাইকিয়া হ'ব যিকোনো দিশত ব্লগ বনোৱা নাই ভিডিঅ' বনাই আছা যে এৰাই দিয়া দিনত আহিব লাগিব এতিয়া বাইকৰ পৰা আদি কৰি সকলো যি লাগে ন চব বজাৰ আছে ইয়াত ৰাতি হেৰিটো চাই দিবা বেক চাইডটো চাই দিবা ৰাতি দেখা পাইছে আপোনালোকে বহুত আপোনালোক কিমান দেখুৱাম ভিডিঅ' সেই মানে বহুত দীঘল হৈ যাব সম্পূৰ্ণ দেখাব গ'লে মানে মোৰ পৰা সিমূৰ দেখাব গ'লে ভিডিঅ' বহুত দীঘল হৈ যাব সেইকাৰণে অকণমান যিখন পাৰিছোঁ অকণমান দেখুৱাব চেষ্টা কৰিছোঁ এইটোৱে হ'ল জোনবিল মেলা কিতাপে পত্ৰ পাইছিলোঁ পঢ়িছিলোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম চকুৰ আগত দেখা পাই আছোঁ জোনবিল মেলা বৰ্তমান ইয়ে ল'ব সমাপ্ত আপোনালোক সকলো দেখুৱাল যিকোনো পাৰি কিন্তু ভিডিঅ'টো সম্পূৰ্ণ দেখাব গ'লে বহুত দীঘল হ'ব সেইকাৰণে দেখাব পৰা নাই ঘৰৰ কাৰণে যি লাগে লৈ ল'লোঁ জিলেপি যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব থেংক ইউ লগ পাম জয় অসম বাই